আমাৰ ইউটিউবাৰ সকলেই ভাল, ডিম্পু বৰুৱা, সময় গগৈ সকলো ভাল। কাৰণ ইউটিউবাৰ ডিম্পু আৰু সময় গগৈৰো গ্লেমাৰ আছে, কিন্তু এনে নিকৃষ্ট কাম তেওঁলোকে কৰা নাই। হয়তো কোনোবাই ঠাট্টা কৰিব পাৰে ডিম্পু বৰুৱা বা সময় গগৈক, পিছে লাভ নাই। কাৰণ তেনে কাম কৰা নাই। যি কাম কৰি দেশবাসীৰ গৰিহণা পাব লগা হৈছে ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়াই। বৰ্তমান ঋণাত্মক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়া। সময় ৰাইনাৰ শ্ব' ইণ্ডিয়াজ গট লেটেণ্ট শ্ব'টোত পিতৃ মাতৃ সন্দৰ্ভত অশ্লীল প্ৰশ্ন কৰি বিপদত পৰিছে ৰণবীৰ। এফালে সামাজিক মাধ্যমত একাংশই ৰণবীৰক সমালোচনা কৰিছে, আনফালে ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়া আইনী মেৰ পাছতো সোমাই পৰিছে। দেশৰ বিভিন্নখন ৰাজ্যত ৰণবীৰ এলাহাবাদিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। তাৰ মাজতেই গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হৈছে ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়া। ক্ৰাইম ব্ৰাঞ্চত জেৰা চলোৱা হৈছে বিতৰ্কিত ইউটিউবাৰগৰাকীক। অসমকে ধৰি মহাৰাষ্ট্ৰতো এলাহাবাদিয়াৰ বিৰুদ্ধে ৰুজু হৈছে মুঠ 5টাকৈ গোচৰ। জনপ্ৰিয়তা আৰু ভাইৰেল হোৱা দুৰ্বাৰ ভাষণৰ বাবে ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়া মুকলিকৈ দিয়া অভব্য মন্তব্য নিশ্চিতভাৱে সভ্য সমাজৰ বাবে উদ্বেগজনক। লক্ষ লক্ষ ফলোৱাৰ্ছ থকা ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়াৰ অনুৰাগীসকলে এনে বিকৃত মানসিকতাৰ ইউটিউবাৰক অনুকৰণ কৰাটো ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ বাবে ভাবুকিস্বৰূপ হৈ পৰিছে। ডিজিটেল যুগত ইউটিউবেই হৈছে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ উৎকৃষ্ট মঞ্চ। কিন্তু এলাহাবাদিয়াৰ দৰে ইউটিউবাৰে 100টা ভাল কামৰ বিপৰীতে এটা কৰা বেয়া কামে সমাজ জীৱনলৈ কঢ়িয়াই আনিছে সংস্কৃতি অৱক্ষয়ৰ ভাবুকি। কিন্তু ফলোৱাৰ্ছ ডিম্পু বৰুৱাৰো আছে, সময় গগৈৰো আছে, কিন্তু দুয়ো এনে কাম কৰা নাই। পকা ঘৰ দিব নাই বাৰু, বেয়া চেয়া নাপাব সেইকাৰণে। বৰ্তমান অসমৰ বহু কেইগৰাকী ইউটিউবাৰে গঠনমূলক কাম কৰি আছে। ইয়াৰ বিপৰীতে অসমৰ একাংশ ইউটিউবাৰে অশ্লীলতাকে বিষয় হিচাপে লৈ ফলোৱাৰ্ছ গোটাইছে। সেই প্ৰশ্ন হয়, এলাহাবাদিয়াৰ দৰে অসমৰ কোন কোন ইউটিউবাৰৰ পাক্ষিকতা যাব? যিয়ে নহওক, ইউটিউবাৰ এলাহাবাদিয়াতকৈ আমাৰ ডিম্পু আৰু সময় গগৈ বহুত ভাল। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট এণ্ড আছাম।